নমস্কাৰ আজি এটা নতুন ভিডিঅ' লৈ আহিছোঁ আপোনালোকৰ আগলৈ ভিডিঅ'টো হৈছে চাহ বাগান কেনেকৈ প্ৰস্তুত কৰা হয় চাহ বাগান প্ৰস্তুত কৰিবৰ কাৰণে যেনটো নাৰ্সাৰীত পুলি পচোৱা হয় পুলি পচোৱাৰ পদ্ধতিটো মই দেখাই দিছোঁ এইটো ডাঙৰ গছৰ পৰা ঠালটো আনি লোৱা হৈছে ঠালটো আনি এইটো কাটিং হিচাপে কটা হৈছে এইটো পলিথিনত গুজা হ'ব যেনটো আপোনাক দেখাইছিলোঁ পলিথিনটো ভৰাই থাকে